আপুনি মই এনে বহু ব্যক্তি জীৱনত লগ পাইছোঁ যাৰ মুখৰ পৰা হাঁহিখন নুগুচেই। মিচিকি হাঁহিৰে সকলো সময়তে সকলোকে সম্ভাষণ কৰে। আৰু এনে বহু ব্যক্তিও আমি লগ পাইছোঁ যিসকল ব্যক্তিয়ে আমাৰ অনুমান হয় যে হাঁহিবই নাজানে, তেখেতে হহা আজিলৈকে কোনো দেখাই নাই। আৰু এনে বহু ব্যক্তি আমি পাইছোঁ যি কেৱল কৃত্ৰিম হাঁহিৰে আপোনাক সম্ভাষণ কৰিব বিচাৰে, কিন্তু সেই কৃত্ৰিম হাঁহি কিন্তু বেছি দিনৰ বাবে নহয়। খুব কম দিনতেই বেলেগৰ ওচৰত তেনে হাঁহিৰ ব্যক্তি ধৰা পৰে। যাই নহওক, আজিৰ আলোচ্য বিষয়টো হৈছে হাঁহি। আজি হাঁহিৰ বিষয়টো আলোচনা কৰাৰ আগতে মই এটা প্ৰশ্ন আপোনালোকলৈ আগবঢ়াই দিছোঁ। সেই প্ৰশ্নটো হৈছে, আপুনি হাঁহি থাকে কাৰণে সুখত থাকে নে সুখত আছে কাৰণে হাঁহি থাকে? আকৌ এবাৰ কৈ দিছোঁ, আপুনি হাঁহি থাকে কাৰণে সুখত থাকে নে সুখত থকাৰ কাৰণে হাঁহি থাকে বুলি আপুনি ভাবে? এই উত্তৰটো আপুনি নিশ্চয়কৈ বিচাৰি থাকক। তাৰ পূৰ্বে মই এটা আপোনাক কাহিনী ক'ব বিচাৰিছোঁ, যিটো কাহিনী আপোনাৰ, যিটো কাহিনী মোৰ, যিটো কাহিনী অসমৰ সমাজ ব্যৱস্থা। সেই কাহিনীটো হৈছে মাঘৰ বিহুৰ উৰুকা। মাঘৰ বিহুৰ উৰুকা নিশা বুলি ক'লে আমি প্ৰত্যেকৰে, অসমীয়া মানুহৰ প্ৰত্যেকৰে অভিজ্ঞতা আছে যে মাঘৰ বিহুৰ উৰুকা নিশা কি হয়, আপোনাৰ চুবুৰীত কি হয়, আপোনাৰ গাঁৱত কি হৈ আছে, আমি সকলোৰে সেই অভিজ্ঞতাৰে পুষ্ট। এবাৰ এটা চুবুৰীত মাঘৰ বিহুৰ উৰুকাৰ নিশা এটা পৰিয়াল, 5টা পৰিয়ালৰ ভিতৰত এটা পৰিয়াল নিশ্চিন্ত মনে শুই আছে আৰু বাকী 4টা পৰিয়াল উজাগৰে আছে। বাকী 4টা পৰিয়ালৰ সন্দেহ হৈছে যে গাঁৱৰ ল'ৰাবিলাকে তেওঁলোকৰ ঘৰত উপদ্ৰৱ কৰিব, হাল বাব, জেওৰা জপনা চুৰ কৰিব, গোহালিৰ গৰু লৈ যাব, দুৱাৰত তলা লগাই থব, বিভিন্ন চিন্তা। আৰু 4টা পৰিয়ালে ৰাতি টোপনি ক্ষতি কৰি এজন ব্যক্তি ৰখি আছে আৰু এটা পৰিয়াল নিশ্চিন্ত মনে শুই আছে। ৰখি থকাৰ মাজতে সেই 4টা পৰিয়ালৰ ঘৰত বিভিন্ন ধৰণৰ উপদ্ৰৱ হ'ল। কোনোবাই কাৰোবাৰ ঘৰত হাল বালে, কোনোবাই কাৰোবাৰ গৰু পোৱালিটো মোকলাই দিলে, ৰাতিয়ে গাখীৰ খালে, কোনোবাই কাৰোবাৰ ঘৰত দুৱাৰে শিকলি বান্ধি থলে, কোনোবাই কাৰোবাৰ ঘৰত জপনাখন লৈ গ'ল, বিভিন্ন ধৰণৰ ঘটনা হ'ল। কিন্তু যিটো পৰিয়াল শুই আছিলে নিশ্চিন্ত মনে, সেইটো পৰিয়ালৰ একো নহ'ল। এই কথাটো লৈ পেলাই ৰাতিপুৱা মেজি ফুৱাই থাকোঁতে 5টা পৰিয়ালৰ মাজত আলোচনা হ'ল আৰু 4টা পৰিয়ালে সুধিলে ব্যক্তিগৰাকীক যে আপুনি যে নিশ্চিন্ত মনে ৰাতি শুই থাকিলে আৰু আপোনাৰ ঘৰত একো নহ'ল, আচলতে আপুনি আপোনাৰ ঘৰত এই ল'ৰাকেইটাই একো উপদ্ৰৱ নকৰে বুলি জানি নিশ্চিন্ত মনে শুই থাকিলে নে আপোনাৰ টোপনি বেছি কাৰণে শুই থাকিলে? তেতিয়া মানুহজনে মিচিকি হাঁহি এটা মাৰি ক'লে, আচলতে উত্তৰটো মই দিব বিচাৰিছোঁ, উত্তৰটো তোমালোকৰ হাততে আছে, বিচাৰি পোৱা নাই হয়তো মই ক'ব বিচাৰিছোঁ। শুনা, তোমালোক 4জনে ৰাতিটো টোপনি ক্ষতি কৰিলা, ৰখিলা, ভাবিলা কিজানি কোনোবা ল'ৰাই উপদ্ৰৱ কৰে, কিন্তু কি পালা? ফল কি পালা? তোমালোকৰ ঘৰত হাল বালা চোতালত, তোমালোকৰ ঘৰৰ পোৱালিটো মেলি দিলে, তোমালোকৰ নাওখন নি বহুত দূৰত থৈ দিলেগৈ, তোমালোকৰ পাছফালে দুৱাৰখন বান্ধি থৈ দিলে, তোমালোকৰ জেওৰাখন লৈ গ'ল, তোমালোকৰ প্ৰত্যেকৰ ঘৰত উপদ্ৰৱ হ'ল। তোমালোকে ৰাতিটো ৰখি থকাৰ পিছতো সেই উপদ্ৰৱ নিয়ন্ত্ৰণ কৰিব পাৰিলা জানো? সেই উপদ্ৰৱ তোমালোকে ৰক্ষা কৰিব পাৰিলা জানো? বোলে নোৱাৰিলোঁ। কিয় নোৱাৰিলোঁ? বোলে কওকচোন কিয় নোৱাৰিলোঁ? আমি একো বুজা নাই কাৰণে আপোনাক সুধিছোঁ। যিকেইটা ল'ৰাই তোমালোকৰ ঘৰত উপদ্ৰৱ কৰিব, সেই ল'ৰাকেইটা তোমালোকৰ নিয়ন্ত্ৰণত আছে নেকি? যে তোমালোকে তাক নিয়ন্ত্ৰণ কৰিবা, ল'ৰাকেইটাক নিয়ন্ত্ৰণ কৰিবা আৰু সিহঁতে তোমালোকৰ ঘৰত উপদ্ৰৱ নকৰিব? সিহঁতে যিবিলাক কাম কৰিব সেইবিলাক তোমালোকৰ নিয়ন্ত্ৰণত আছে নেকি? যে এই কামকেইটা সিহঁতে তোমালোক সাৰ পাই থাকিলে কামকেইটা নকৰিব? বোলা নাই। গতিকে যিটো তোমাৰ নিয়ন্ত্ৰণত নাই, যিটো তোমাৰ শক্তিৰ ভিতৰত নাই, যিটো তোমাৰ দ্বাৰা পৰিচালিত নহয়, তাক লৈ ইমান উদ্বিগ্ন কিয়? যিটো তোমাৰ লগত নাই তাক লৈ যিমানে তুমি উদ্বিগ্ন হ'বা, যিটো তোমাৰ নিয়ন্ত্ৰণত নাই, তোমাৰ নিয়ন্ত্ৰণত নথকাৰ কাৰণে তুমি যিমানেই উদ্বিগ্ন হ'বা, সিমানে তোমাৰ অশান্তি বৃদ্ধি হ'ব, যিটো তোমালোকৰ কাৰণে হ'ল। ৰাতিটো টোপনি ক্ষতি কৰিলা, তোমালোকে হুলস্থুল কৰিলা, তোমালোকে চিঞৰ বাখৰ কৰা, কোনোবাই ক'ৰবাত জেওৰাখন টান মাৰি দিলে তোমালোকে খেদি যোৱা, এইবিলাক কাম তোমালোকে যিমানে কৰিলা সিমানে তোমালোকৰ ঘৰত উপদ্ৰৱ বেছি হ'ল। আৰু মোৰ লগত কি আছে? মই জানো যে মোৰ লগত ল'ৰাকেইটা নিয়ন্ত্ৰণত নাই, ল'ৰাকেইটা কি কাম কৰিব সেয়া মোৰ নিয়ন্ত্ৰণত নাই। আমি সকলোৱে জানো যে উৰুকাৰ দিশা কিবা এটা নহয় কিবা এটা উপদ্ৰৱ কৰিব, সেইলৈ মই চিন্তা কৰা নাই, কাৰণ তেওঁলোক মোৰ নিয়ন্ত্ৰণত নাই। মোৰ সাৰ পৰা থাকিলেও মোৰ ঘৰত হয়তো কৰিলেহেঁতেন যিটো তোমালোকৰ ঘৰত কৰিলে, কিন্তু মোৰ লগত এটাই আছে, সেইটো হৈছে টোপনি। তো মোৰ লগত টোপনি আছে, গতিকে মই আৰামত টোপনি গৈছোঁ। তো মোৰ লগত যিটো আছে মই তাক লৈ সন্তুষ্টি হৈছোঁ, আৰু সন্তুষ্টিৰ ফল মই ৰাতিপুৱা পাইছোঁ যে মোৰ ঘৰত একো উপদ্ৰৱ হোৱা নাই। এতিয়া সেইটো কথাই হ'ল, এই কাহিনীটোৰ পৰা আমি এটাই বুজি পালোঁ যে আপোনাৰ লগত কি আছে? আপোনাৰ লগত সুখ আছে নে আপোনাৰ লগত হাঁহি আছে? কোনটো আপোনাৰ নিয়ন্ত্ৰণত আছে? নিশ্চয়কৈ হাঁহিখন আপোনাৰ নিয়ন্ত্ৰণত আছে। আপুনি ইচ্ছা কৰিলে হাঁহিব পাৰে, সেয়া আপোনাৰ নিয়ন্ত্ৰণত আছে, কিন্তু সুখ আপোনাৰ নিয়ন্ত্ৰণত নাই। আপুনি হাঁহিবলৈ লওক, হাঁহিখন আপোনাৰ নিয়ন্ত্ৰণত আছে, আপুনি বিন্দাছ হাঁহক,
আৰু সুখ আপুনি আপোনাৰ ঘৰলৈ আহিব। আপুনি যিমান হাঁহিব আপুনি সিমান সুখ অনুভৱ কৰিব। অৰ্থাৎ আমি আমাৰ হাতত টকাখিনিক লৈ সন্তুষ্টি হ'ব লাগে। ঈশ্বৰে আমাক যিখিনি দিছে সেইখিনিক লৈ আমি সন্তুষ্টি হ'ব লাগে। যিখিনি আমাৰ নিয়ন্ত্ৰণত নাই, যিখিনি আমাৰ পৰিচালনাত নাই, সেইখিনিক লৈ আমি মূৰ ঘুমাই কিবা লাভ আছেনে? আপুনি যিটো কাম কৰিবগৈ নোৱাৰে, আপোনাৰ পৰিচালনাৰ ভিতৰত নাই, যেনেদৰে সেই উৰুকাৰ নিশা ল'ৰাকেইটাক নিয়ন্ত্ৰণ কৰাটো আপোনাৰ কষ্টসাধ্য এটা কাম। কষ্ট কৰিলেও আপুনি নিয়ন্ত্ৰণ কৰিব নোৱাৰে, সিহঁতে উপদ্ৰৱ কৰিব। আপুনি যিমানে সিহঁতক খেলা কৰা কৰিব, চিঞৰ বাখৰ কৰিব, সিমানে আপোনাক উপদ্ৰৱ কৰিব। অৰ্থাৎ আপুনি আপোনাৰ নিয়ন্ত্ৰণত নথকাখিনিক লৈ যিমানে উদ্বিগ্ন হ'ব, সিমানে আপোনাৰ দুখ অনুভৱ হৈ গৈ থাকিব, সিমানে আপোনাৰ দুখ অনুভৱ হৈ গৈ থাকিব, সিমানে আপুনি অন্তৰত আঘাত পাই গৈ থাকিব। আপুনি সুখ অনুভৱ কেতিয়াও কৰিব নোৱাৰে। কিন্তু আপোনাৰ লগত যিটো আছে, যিজন ব্যক্তিয়ে টোপনিৰ লগত আছে কাৰণে ৰাতিটো টোপনিয়াই শুই থাকিলে, অৰ্থাৎ ৰাতিটো সুখ প্ৰাপ্তি কৰিলে, ঠিক এনেদৰে আপোনাৰ হাতত যিটো আছে হাঁহিটো আপোনাৰ মূলধন। হাঁহিক আপুনি ব্যৱহাৰ কৰক, আপুনি আপোনাৰ ঘৰত সুখ নদন বদন হ'ব।